আজি মানে আমি নতুনকৈ শ্বৰ্ট ফিল্মখন ষ্টাৰ্ট কৰিম বুলি ভাবিছোঁ আৰু সেইকাৰণে আমি ৰাতিপুৱাই 3টা আহি উপস্থিত হ'লোঁ আকাশ দাহঁতৰ ঘৰত আৰু এইফালে আহি পোৱাৰ লগে লগে আমাক চাহ দিলে খাবলৈ। আমি 3টা চাহ খাই আছোঁ আৰু আকাশ দা আছে আৰু নবৌ আছে। আমি এতিয়া ধুনীয়াকৈ যাব লাগিব আকাশ দাক লগত লৈ। শ্বৰ্ট ফিল্মৰ মানে শ্বুটিং আছে আৰু মই আকাশ দাক সৰুকৈ পাৰ্ট এটা দিছোঁ শ্বৰ্ট ফিল্মখনতে আৰু আকাশ দা নিজে ল'ম বুলিও কৈছিলে। আৰু এইফালে চাওকচোন আকাশ দাই কেনেকৈ বহি চাহ খাইছে চাওকচোন, এইফালে চাওক। আৰু এইফালে আমি কেমেৰা আৰু ষ্টেণ্ড লৈ পেলাই আহি পাই গ'লোহি আমাৰ এইফালে দলঙৰ পিনে আৰু এইফালে আকাশ দাহঁত আহি পালেহি। আমি এতিয়া পূজা কৰি লৈছোঁ ধুনীয়াকৈ আৰু এতিয়া নাৰিকলটো ভাঙিম, চবেই চাব। আমি দেখাই আছোঁ বিহাইণ্ড দ্য চিনখিনি। চবে মোৰ শ্বৰ্ট ফিল্মখন চাবলৈ নাপাহৰিব আৰু এখন শ্বৰ্ট ফিল্ম আহিব মোৰ অঞ্চ অসম 2.0 বুলি চেনেলটোত, এখন ইউটিউব চেনেলতে আহিব আৰু চবে লাইক ছাবস্ক্ৰাইব কমেণ্ট কৰিব আৰু মৰম দিব, মানে তেতিয়া আগলৈ আমি আগবাঢ়ি যাব পাৰোঁ আৰু নতুন নতুন ভিডিঅ' আমি বনাই যাব পাৰোঁ। আৰু এইখন প্ৰজেক্ট মোৰ মানে সপোনৰ প্ৰজেক্ট আছিলে, মানে ইমান ডাঙৰকৈও নহয়, মানে অকণমান সৰুকৈ এখন প্ৰথম কৰিছোঁ। লাহে লাহে আমি ডাঙৰ কৰিবলৈ চেষ্টা কৰিম আৰু চবেই মোৰ ভিডিঅ'বিলাক ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব, তেতিয়া আমি ডাঙৰ প্ৰজেক্ট এটা হাতত ল'বলৈ চেষ্টা কৰিম। আৰু এতিয়া মই নাৰিকলটো ধুনীয়াকৈ ভাঙি লওঁ। এতিয়া ষ্টাৰ্ট দিম ন। সকলোৱে চাব, এখন নাৰিকল ধুনীয়া লৈছে মানে ফিল্মখন আহি ভাল হ'ব। সকলোৱে চাব। এয়া খালি কামোৰ দিলেই এতিয়া। আৰু এইখন আজি প্ৰথম চিনটো ডাইলেক্ট কৈ যাবি দেই। প্ৰথম চিনটো লমাই চাব আজি। কেমেৰা মিলাই আছে খবৰি দে। আৰ্টিষ্ট নেকি আপোনাৰ? মই একো আৰ্টিষ্ট নহয়, নৰ্মেলি তাহাঁতি চবখিনি বনাইছ, ওলাব দিছ, ওলাইছোহি। বাকী মই এক্টিং জগত অকণো নাই, মই অকল লাইফষ্টাইল ব্লগাৰ হয়। আপোনাক এনে কি পাত দিছোঁ কৈ দিয়ক। বুঢ়া পাত দিছে। এই বুঢ়া পাত দিছে, বুঢ়া পাত। অকণমান আহোঁ, ৰ'বা মই এইটো টাইপত নল'বা, হাতেৰে কৰি দিম। এতিয়া ধুনীয়াকৈ হৈছে শ্বুটিং। প্ৰথম চিনটো এতিয়া কৰিলে, এতিয়া ছেকেণ্ডটো কৰিব। ভাল লোকেশ্যনলৈ গৈ আছোঁ, চাই থাকক।